এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি নতুন এটা ব্লগৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিছোঁ। সদায় ভিডিঅ'টো ৰাতিপুৱাই ষ্টাৰ্ট কৰিম বুলি ভাবোঁ, কিন্তু ইফালে কামত থাকি যোৱা বাবদ বা কামত ভিডিঅ'টো কৰা নহয়েই। ভাবিলোঁ এতিয়াহে কৰোঁ ভিডিঅ'টো বুলি। বাকী আপোনালোক ভালে আছে নহয়? ময়ো ভালে আছোঁ বৰ্তমান। বাকী কিনো ক'ম, এইকেইদিন নেৰানেপেৰা বৰষুণ দিয়ে আছে, আপোনালোকৰ ফালেওতো দিছে চাগে। আজিহে বতৰটো অকণমান মুকলি কৰিছে। বেছিকৈ নেৰানেপেৰা বৰষুণ দি থাকিলেও ভাল নালাগে নহয় জানো? দেখিছেনে, মই এইফালে ব্লেংকেট উলিয়াই লৈছোঁ। মোৰ ঠাণ্ডা দিনও বেছি আৰু মোৰ চাইনাছ প্ৰব্লেম আছে যে বহুত দিগদাৰ কৰে মানে। আৰু চাইনাছৰ কিবা উপায় আছে নেকি মোক জনাবচোন, আপোনালোকে কমেণ্ট কৰি পেলাই। আৰু কিনো ক'ম, বাকী আপোনালোকে জম্মু কাশ্মীৰৰ নিউজটো শুনিলে, এইটো হ'ব নালাগিছিলে, হেৰি যিহেতু ফুৰিবলৈ গৈছিলে, টুৰিষ্টহে আছিলে। বাকী আপোনালোকো ক'ৰবাত যদি ফুৰিবলৈ যায় এতিয়াচোন ভয়ে লাগিব নহয় জানো, বা ময়ো যদি ক'ৰবাত ফুৰিবলৈ যাওঁ মোৰো ভয় লাগিব নহয় জানো, কিবা হ'ব নেকি বা কিবা ঘটিব নেকি। সেইকাৰণে সতৰ্ক থকাটো ভাল। আপোনালোকো য'তেই যায় বা য'তেই নাযায় কিয় ভালকৈ থাকক, সেইটোৱে ক'ম। আৰু বাকী আজি নতুন ৰেচিপি এটা মই লৈ আহিছোঁ, আৰু আজি মই নতুন ৰেচিপিটো কেনেদৰে বনাওঁ আপোনালোকৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিম। আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বলক প্ৰথমতে মই ৰেচিপিটোৰ কাৰণে লৈছোঁ 2টা কেপচিকাম আৰু কেইডালমান বিনছ কেইডাল নিজৰ জোখমতে সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকে ডাঙৰকৈও কাটিব পাৰে, মোৰ নিজৰ জোখমতে কাটি লৈছোঁ মই। Hiding, no chance concealing what deep down I felt for you. Oh, I regret for losing the one who loved me, for who I can't go back to. Walking through আৰু তাৰপিছত মই কেপচিকামটো সৰু সৰুকৈ কাটি লৈছোঁ নিজৰ জোখমতে। simply laughing. Oh, but I don't close the door, waiting a chance for when we'll be back again. You make me feel so crazy, still in love with you. You make me feel amazing when I'm next to you. You make me feel তাৰপিছত পিঁয়াজৰ কাৰণে মই ডাঙৰ পিঁয়াজ এটা লৈছোঁ, সেইটোও সৰু সৰুকৈ কাটি লৈছোঁ ধুনীয়াকৈ। মই তাৰ আগতে ৰেডি কৰি থৈছিলোঁ মেগী 2 পেকেট বইল কৰি পেলাই। তাৰপৰা কেৰাহীখন অকণমান গৰম হ'বলৈ দি তেল দি প্ৰথমতে কাটি থোৱা পিঁয়াজটো দি পেলাই অলপ সময় ফ্ৰাই কৰি ল'ম ৰঙা হোৱালৈকে। তাৰপিছত এড কৰিম মই মেগী মছলা পেকেট। যিহেতু মেগী মছলা মই 2 পেকেট ব্যৱহাৰ কৰিছোঁ, তাতো 2 পেকেট মছলা থাকেই। তাৰ মছলা পেকেট মই পিঁয়াজৰ লগতে ফ্ৰাই কৰি লৈছোঁ এপেকেট দি পেলাই। what I have around me means nothing to me if I can't share. পিঁয়াজৰ কালাৰটো চেঞ্জ হোৱা দেখি মই কাটি থোৱা বিনছ আৰু কেপচিকামখিনি এড কৰিছোঁ। অলপ সময় এনেকৈ ভাজি লওঁ। তাৰপৰা সোৱাদ অনুসৰি অকণমান নিমখ এড কৰিম। অলপ সময় ভাজি লোৱাৰ পিছতে মই এড কৰিছোঁ অকণমান ভিনেগাৰ। তাৰপৰা এড কৰিছোঁ টমেট' কেটচাপ, অকণমান ফ্লেভাৰটোৰ কাৰণে মই এড কৰি দিছোঁ। আপোনালোকে যদি নাথাকে এড নকৰিলেও হ'ব বাৰু। তাৰপৰা ভাজিখিনি অকণমান সিজাৰ পিছতেই মই এড কৰিছোঁ বইল কৰি থোৱা মেগী 2 পেকেট দি দিছোঁ। এতিয়া ধুনীয়াকৈ মিক্স কৰি পেলাই ভাজি লওঁ অলপ সময়। আজিলৈ ইমানেই আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।